হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী দেৱৰ ৭১ সংখ্যক জন্ম দিৱস উপলক্ষে ২০ দিনীয়া কাৰ্যসূচী গ্ৰহণ কৰা পদক্ষেপক আমাৰ উত্তৰ পূব যোগাসন প্ৰশিক্ষণ আৰু স্বাস্থ্য সুৰক্ষা কেন্দ্ৰই আদৰণি জনাইছে। লগতে ভাৰতবৰ্ষ স্বাধীন হোৱা দিনৰ পৰা আজিলৈকে প্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্বত ইতিহাস ৰচনা কৰা ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭১ সংখ্যক জন্ম দিৱস উপলক্ষে আমাৰ এই যোগাসন প্ৰশিক্ষণ কেন্দ্ৰৰ তৰফৰ পৰা এগছি বন্তি জ্বলাই তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। যিহেতুকে বৰ্তমানলৈকে কোনো এজন প্ৰধানমন্ত্ৰীয়ে যোগাচৰ্চাৰ ওপৰত গুৰুত্ব দিয়া দেখা নগ'ল, বিশ্ববাসী মানৱ কল্যাণৰ হকে এই মহান উপহাৰ দিবলৈ সক্ষম হোৱা প্ৰথমজন প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱলৈ আমাৰ যোগা NGOৰ তৰফৰ পৰা কোটি কোটি প্ৰণাম জনালোঁ। লখিমপুৰ জিলাৰ ব্লক চৌহদৰ অধীনস্থ যোগা NGO। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ভাস্কৰ। প্ৰথমে আমাৰ ভাৰতৰ প্ৰথমবাৰৰ বাবে ইতিহাস ৰচা বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ পলমকৈ জন্ম দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে আমাৰ মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ২০ দিনৰ জন্ম দিৱসৰ উদযাপন কৰাৰ পদক্ষেপক অশেষ অভিনন্দন জ্ঞাপন কৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে হ'লে লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। Oh my god. Okay.